আজিকালি টকা আহে এটকা পাহে দুটকা হয় ন সৌ পাণ দোকানখনৰ পৰাহে ডাঙৰ হয়গে সেইকাৰণে এইবোৰ ল'ৰা পঠিয়াই দে পঢ়ি শুনি এতিয়া ঘৰত কি কৰিব হয় নহয় তাকে কওক মেলক হয় নহয় ল'ৰাও কৈছে বুজিছ মই বোলো চিন্তা কৰি আছো হেৰ ল'ৰাকেইটানো ক'ৰ পৰা লাগে বোলো ভালকে যাবি দেই তহঁতি আমাৰ ল'ৰাটোক ফোন এটা কৰিবলৈ কবিচোন শুই আছে সি হ'ব দে ভালে ভালে পালে ৰাতিপুৱা হ'ল দুই খোৱা ধৰি লওঁ পায় গোটেই সংসাৰ বহুত তিতা ল'ৰাটো যোৱাৰ পৰা খৰি এডাল কটা মানুহ এটাও নোহোৱা হ'ল এইকেইটালৈকে শুকান পাইছোঁ চাওঁ জুইকুৱাকৈ ধৰি লওঁগৈ ল'ৰাটোৱে ফোন কৰিছে যদি ভিতৰত বজি আছে নহয় ফোনটো চাওঁগৈচোন সেইটো হ'বলা ফোনটো বাজিছে পুতুকা ক'ৰ পালিগে তহঁতি কি ক'ত আছ তই কেলে নামিছিলি কোনে ধৰিলি তোক তই অলপ চাইকেলে যাচোন যা কিনাৰলৈ যাচোন ৰ'বা হেল্ল' কি হ'ল বাৰু মোৰ দেখোন গোটেই গাটো কঁপনি উঠিছে ল'ৰাটো মোৰ কেলে পঠিয়াইছিলো বাৰু মই আকৌ ফোন কৰিছে হেল্ল' কি হ'ল বুধেশ্বৰী মই এবাৰ ল'ৰাটো পঠিয়াই ভুল কৰিলো নেকি এতিয়া ফোন এটা আহিছে বোলে ল'ৰাটো কেনে বোলে কোনোবাই বোলে ধৰি পিনি বোলে হেৰি এবাৰ চেন্নাই পাইছিলেগে নমাই দিলে বোলে চিনি নাপাওঁ ল'ৰাটোৱে মোক কৈছে মোক বোলে মা মোক বোলে সেই পোষ্ট এটা ওচৰলৈ লৈ আহিলে বোলে মই কি কওঁ বাৰু সিহঁতে মোক গুলিয়াব মোক ল'ৰাটোৱে কৈছে তই মোক নাপাওঁ বোলে বুধেশ্বৰী কৃষ্ণ প্ৰভুই ভয় পায় ফোনটো ক'ত গ'ল ফোনটো ভালকে কচোন ফোনটো কচোন মই পাতো দে মই পাতো এইটো মাৰচোন মা এইটো নাম্বাৰ ন হেল্ল' ভোলা কি হ'ল কথাটো কোনে কৈছে ভোলা নহয় নি পুতুকটো নহয় কোন হয় তেতিয়াহ'লে বোপাইহঁত মই তহঁতক ভৰিয়ে হাতে ধৰিছো বোপাইহঁত ল'ৰা এটাই আমাৰ কি কৰিছ বোপাইহঁত তহঁতি এনেকুৱা নকৰিবি নকৰিবি বাপেকটো গোটেইটো খোজা বাপেক একো নাই বোপাই নকৰিবি তেনেকুৱা মই তহঁতক ভৰিয়ে হাতে ধৰিছো বোপাই কি লাগে তহঁতক কিবা এটা বোপাই আমি বৰ দুখীয়া ঘৰ মানুহ বোপাই দেচোন বোপাই আইজনী দিছো মাকক দিছো বোপাই নকৰিবি বোপাই মোৰ ল'ৰাটো তহঁতি এৰি দেচোন তহঁতি কি কৈছ মই একো বুজিব নাই কিন্তু তহঁতি মোৰ ল'ৰাটো একো নকৰিবি মই তাই ল'ৰা তহঁতি মোক একো নকৰিবি মোৰ ল'ৰাটো কি বুধেশ্বৰী সিহঁতে বোলে মোৰ ল'ৰাটো পাৰি কি হৈছে মই এতিয়া এখন কি কওঁ বা মই ক'ত যাম ইমান কথা কৈছিলে আজি ল'ৰাটোক বোলে কোনোবাই মাৰিলে তাই টকা পইচা নাই চাচোন মোৰ পাই ধাৰ কৰি পঠিয়াইছিলে মোক পানী অকণ দেও ডাঙৰ কথা ক'লে কোনো কোন জখনীয়া কৰিলেও এনেকুৱা মোক এইবোৰ কি কথা বকিলে ল'ৰাটোক মাৰিবলৈহে নিলে মাৰিবলৈহে নিলে বুদ্ধি পাতা কৰি ল'ৰালৈ পানী অকণ দেও ল'ৰাজনী বহুত
তিলেশ্বৰী কি ৰ'দ বুজিবি নদী মোৰ নদী মোৰ মোক খাই নদী নদী মোৰ ধৈৰ্য ধৰচোন ধৈৰ্য ধৰচোন মই কালা ধৈৰ্য ধৰচোন তিলেশ্বৰী ধৈৰ্য ধৰচোন ধৈৰ্য ধৰচোন ধৈৰ্য ধৰচোন আজি কালি ল'ৰাটো কৈছিলেহে তাই মোৰ পৰা কৈছে সাধু কৰি পঠিয়াইছে মই দিব নোৱাৰিলো পইচা কেইটকামান ৰাম 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 কি শুনিলো কি শুনিলো কি অপকাৰ কৰিছিলে কি অপকাৰ কৰিছিলে মোক ল'ৰাটো যদি নৌকা হৈছিলে মোক চব লৈ যাব লাগিছিলে অন্তত মোৰ ল'ৰাটো বছৰ মাৰিবলৈ বুদ্ধি কৰি নিলে তাক গম পাইছ তাক নাম ল'বলৈ নিয়া নাই তাক মাৰিবলৈ বুদ্ধি কৰিহে নিলে বাহিৰৰ দেশত ইয়াতে দেখালে এনেকে ভাল আছিলে হেৰ ল'ৰাটোক মাৰিবলৈ লৈ গুচি গ'লগে ভাই ছোৱালী খন এইবোৰ কি হ'ব কি হ'বলৈ পালে বুজিছ এই আমাৰ এতিয়া চাচোন বাৰু এই চৰকাৰখনে এইবিলাকৰ দায়িত্ব ল'ব লাগে দে এটা সেনেকে মাৰিলে এতিয়া চাচোন আমাৰ অসমীয়া ল'ৰা আমাৰ নিজৰ সমাজৰ ল'ৰা আমাৰ গোটেই হেৰিয়ৰ ল'ৰা আমাৰ অসমখনৰ ল'ৰা এনেকে বাহিৰ দেশত কিমান কাম কৰি আছে কত বহি ৰাজ্যত এনেকুৱা আমাৰ ল'ৰা পঢ়িবলৈ গৈ কিনে কোনোবাই পঢ়িবলৈ গৈছে কোনোবাই বাহিৰত কাম কৰিবলৈ গৈছে তেনেকুৱা ল'ৰা ছোৱালীক বাৰু অত মাৰিছে এনেকে কৰি বুদ্ধি কৰি নি বাৰু চৰকাৰখনে মাৰি পেলাইছে এতিয়া চাচোন আমাৰ লগৰ নিজৰ তিলেশ্বৰীয়ে ল'ৰাটোকে মাৰিলে আমিতো হৌ বেলেগৰ দেশৰ কথা বেলেগৰ গাঁৱৰ বিষয়ে আমি শুনিছিলো আজি আমাৰ নিজৰ দেখি আছিলো নিজৰ ল'ৰাটোকে মাৰিলো তিলেশ্বৰীলৈ যাবলৈ মন নাযাওঁ কেনেকে কি কৰিম হে ৰাম ৰাম বুজিছ চৰকাৰে যাতে আমাৰ এনেকুৱাবিলাক দায়িত্ব বহন কৰে তেওঁলোকে অতি সোনকালে তেওঁলোকে এইবোৰ বিচাৰ যেন কৰে কৰিলে ভাল আৰু নহ'লে ঘৰখন চাচোন বাৰু যাওঁ